চেৰাপানী ৩ নম্বৰ দৰানিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন তীব্ৰবেগী বলেৰ'ই ২ পথচাৰীক মহতিয়াই সোমাল এঘৰৰ ৰান্ধনী ঘৰত। নাগালেণ্ডৰ পৰা অহা নম্বৰ প্লেটবিহীন বলেৰ' পিকআপখনৰ খুন্দাত পুহিয়া বৰা নামৰ লোকজনৰ ঘৰত থকা শিশুসহ ২জন আহত হয়। বলেৰ' খুন্দাত ভাগি পৰা ঘৰৰ খুটা পৰি আহত হয় ৮ বছৰীয়া এটি শিশু। ইফালে দুৰ্ঘটনাত আহত নিৰ্মল বৰা নামৰ যুৱকজনৰ অৱস্থা অতি সংকটজনক। নগা লোককেইজনে অত্যাধিক মদ্যপান কৰি গাড়ী চলোৱাৰ বাবে সংঘটিত হয় দুৰ্ঘটনাটো। ইয়াত মানে আপোনাৰ অপজিট দিশৰ পৰা এজন মটৰচাইকেল লৈ পেলাই গৈ আছিলে ঘৰৰ অভিমুখে। ইফালৰ পৰা এখন বলেৰ' পিকআপে মানে আহি খুন্দিয়াইছে। খুন্দিয়াৰ ফলত মানে এজন গুৰুতৰভাৱে আহত হৈছে। তাৰপিছত মানে আপোনাৰ ভিতৰত থকা এজন সৰু ল'ৰা, তেওঁ অলপ ইনজিঅৰ হৈছে। ঘৰৰ ভিতৰত সোমাই থকা অৱস্থাত দুখ পাইছে তেওঁ। তাৰপিছত আপোনাৰ এইবিলাক ঘৰৰ তাৰমানে কলগছ আদি কৰি টেঙা গছ এনে কিবা কিবি কৰি বহুত অনিষ্ট কৰিছে। গাড়ীখন ক'ৰ আছিলে?